Again. Oi, oi. Hey. Hey, bale. Kilo. 40 kilo. 50 kilo. Hey guys, good morning. আজি আমাৰ গাঁৱৰ মানে পূৰ্বপুৰুষৰ পৰা চলি অহা এটা পৰম্পৰা আপোনালোকক দেখাম। আজি মানে আমাৰ গাঁৱত যিহেতু উৰুকা হয় আজি উৰুকাত গাঁৱত মানে একেলগে মানে সবে মিলি কিনে মাছ মাৰিব আৰু মাছ ভাগাব ৰাইজৰ মানুহে একেলগে। আপোনালোকক সেইটো পৰম্পৰা দেখাম কেনেকুৱা হয়, ভিডিঅ'টো চাই থাকিব, শেষলৈ নাপাহৰিব হা। বলক এতিয়া আমি যাই আছোঁ। আৰম্ভ হৈছে আৰু পানীত নমি ঠাণ্ডা পূৰা পানীত নমি জাল মাৰিব কাৰণে আৰম্ভ কৰিলে। চাওঁ কিমান মাছ পায় আজি। ইয়াতে এটা পুখুৰী আৰু সিফালে 3টা পুখুৰী আছে, টোটেল 5টা পুখুৰী আছে ইয়াতে। দিব কেনে মজা। বম মাছ আছে দে। ভুকুৱা লোকেল মাছ না? Yes. আজি খাই ভাল লাগিব। খেদাম আজি। আৰু 5টা পুখুৰী মাৰিব আছে, তো আৰম্ভণি দিলে। আজি টাৰ্গেট 200 কিলো উঠাব লাগিব আমি মাছ পুৰা ইয়াতে। ডাঙৰ মাছ 200 কিলো আৰু সৰু মাছ 100 কিলো উঠাব লাগিব, কাৰণ আমাৰ ইয়াতে 100টা ঘৰ আছে ৰাইজত। গতিকে ডাঙৰ মাছটো 2 কিলো আৰু সৰু মাছটো 1 কিলোকে ভাগা হ'ব। সেইটো কাৰণে টোটেল 300 কিলো উঠাম আমি আজি। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ধুনীয়া ডাঙৰ মাছ আছে, চাই কেনে ভাল পাব। ভিডিঅ'টো চাই থাকক আৰু আনন্দ লওক। আখিৰ বনাই আছো। চব উঠা, নিয়া মানুহ আছে না? হয় না আখিৰ? ল ভুকা থৰ কাৰণে যাওঁ জিতে ধৰ কি বুলি কয় ধৰ ইবাৰে মাৰিছি তাতে বাছনি কৰিব লাগিব, তাতে এনে বহি থাকা কথা কৈছিল। তিন কিলো এইটো কিলো 40-42 কিলো 50 কিলো 2 কিলো
ধুনীয়া চাইজ কিন্তু না ধুনীয়া পুৰা টি ব্ৰেক হ'ল আমাৰ টি ব্ৰেক গাখীৰ বাঙালি গিলা এই মুড়ি দি ঘুগনি দি মুড়ি খাব আৰু একো নাখাব দিনটো থাকিব মাছ মাৰাটো বনাইছে না বনোৱা নাই এইটো মেইন পুখুৰীটো এইটো ডাঙৰ ফিচাৰী এইটো অলপ বহুত ডাঙৰ আছে ইয়াতে মাছ চব আছে হা চাই থাকিব কি ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে এইটোৱে ডাঙৰ আছে দেই 3 কিলোমিটাৰ মান এইটো দাঙি দি অলপ এইটো আঙলি নব এইটো ডাঙৰ হ'ব নষ্ট করলি কিমান হ'ব এতিয়া আরে কি বেছি হ'ব 3 কেজি মান হ'ব এইটো না 3 কেজি মান হ'ব জঙ্গল নাই এইফালে আমি ব্ৰিকেট পুৰণা ব্ৰিকেট কেইটা না আগৰ আখিৰ থ'ব পৰা নাই যে আখিৰ পাইছা বাহিৰত আছে ভিতৰত আছে মাছখিনি থ আখিৰ ভালকে তোৰ নিদো নহলি মাছ আজি গাখীৰ এইটো উঠাব বুলি তো মাছ নিদিব আজি গাখীৰে খেদাইছা গাখীৰ পালো দে তাক আৰু পানী দিব এইফালে ৰাস্তা লৈ যাম দে উপায় নাই তুমি লৈ যাও কিমান হ'ব এইটো গ্ৰাছে বহুত আছে না ভাবি পূর্ব অলপ ভিতর করবি থাকলাই দিন আমাৰ মাছ মাৰা হ'ল এতিয়া আমি মাছ ভাগাম 2 কুইণ্টেল মাছ এয়া চাব পাৰে পুৰা প্লাষ্টিকত ভৰাই দিছে মাছবিলাক লৈ গ'লে হ'ল আৰু নিজৰ নিজৰটো নাম মাতিব আপোনাক একফালৰ পৰা নাম মাতি থাকিব আপুনি আপোনাৰ যেতিয়া নাম আহিব তেতিয়া আপুনি মাছটো লৈ যাব আৰু ঘৰলৈ ডাঙৰ মাছটো 2 কিলো দিছে আৰু মোৱা মাছ 1 কিলোকে ভাগত দিছে চাওক এনেকৈ নাম মাতি আছে আৰু আপুনি লৈ যাই থাকক মাছটো ইমান ধুনীয়া পৰম্পৰা পূৰ্বপুৰুষৰ পৰা চলি আছে এই পৰম্পৰা আশা কৰোঁ ভৱিষ্যতলৈ চলি থাকিব এনেকৈ পৰম্পৰা আমাৰ গাঁৱৰ আৰু ভিডিঅ'টো চাই কেনেকৈ পালে আপুনি জনাব একবাৰ কমেণ্ট কৰি জনাব আকৌ আমাৰ গাঁৱৰ পৰম্পৰাটো আপোনাৰ কেনেকুৱা লাগিছে আৰু আমাৰ এইখিনি মাছ পালোঁ যাওঁ আৰু ইয়াতে আপোনালোক দেখাই আছোঁ মাছখিনি আমাৰ কিমান হ'ল ৰস খুলি দেখাই আছোঁ মই মাছখিনি 2 টপলা মাছ 4 কিলো মাছ পাইছোঁ আমি এয়া আমাৰ মাছখিনি আৰু এনেকৈ ভাল লাগে গাঁৱত আৰু ভিডিঅ'টো ইমান দেৰি চাই থকাৰ কাৰণে ধন্যবাদ আৰু লগতে মাঘ বিহুৰ সহ পৰিয়াললৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল